কিছুমান মই কোৱা নাই শাস্ত্ৰই কৈছে সকলিৰ
বাপে মোক কি দিছে বিয়া হোৱা দিন ধৰি খৰিত ভাত ৰান্ধোঁতে মোৰ টেকাটো গোটেই ক'লা পৰি গ'ল এ বাই মই বাৰু আহাতকে বাৰু এটা কথা হৈছোঁ নে নাই কৈছোঁ হা আহাতকে মই এটা ক'লা হোৱা নাই থাকবি বাপেৰ লগত যাম গুচি
দেখিবলৈ পাইছিলা নাৰদ মুনিয়ে চতুৰ্থ কথাত দেখিছিলে এটা সামান্য বেজীৰ ফুটাৰে প্ৰকাণ্ড হাতী এটাই পাৰ হৈ যাবলৈ জোৰ দি আছিল নহয়নে বাৰু ইয়াৰ অৰ্থ হৈছে সেই হাতীটো মানে হৈছে পাপী আৰু বেজীটো মানে হৈছে ধৰ্ম এই হাতী হৈছে
এতিয়া নিশ্চয় তুমি সেই চাৰিটা কথাৰ উত্তৰ বুজি পালা আপোনালোকে বুজি পালেনে বাৰু আপোনালোকে বুজি পাইছেনে ইফালে আপোনালোকে বুজি পাইছেনে বাৰু পাইছে আপোনালোকে বুজি পালে এতিয়া নিশ্চয় তুমি সেই চাৰিটা কথাৰ উত্তৰ বুজি পালা হয়তো তুমি এতিয়া মোৰ ৰাজ্যৰ পৰা গুচিও যাবা কিন্তু শুনা আৰু তোমাক যোৱাৰ আগত মই আৰু এটা কথা কওঁ এই কলিৰ যুগৰ ধৰ্মৰ বিষয়ে শুনা আৰু এই কলিৰ যুগত সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে এই নাম ধৰ্ম শুনা আৰু এই কলিৰ যুগত সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে নাম আৰু তত্ত্ব কথা শুনি শুনি ধৰ্মৰাজ এতিয়া পিছে মই বিদায় হে